প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিবলগীয়া কেইটামান প্ৰশ্ন। আপোনালোকে ভালকৈ ভিডিঅ'খন চাই ল'ব, স্ক্ৰিপ্ট নকৰাকৈ। মই প্ৰথমখন প্ৰশ্নত আছে ইয়াত, ভক্তিৰ ৰত্নাৱলী নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেৱক কোনে আনি দিছিল? অপশ্যনটো হ'ব ক ভাস্কৰ আচাৰ্যই, খ কুণ্ঠভূষণে, গ ঠাকুৰতাই, ঘ মাধৱদেৱে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অৰ্থাৎ কুণ্ঠভূষণে। দ্বিতীয় নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ যিকোনো এটা অপশ্যন ইয়াত শুদ্ধ আছে। অপশ্যন দিয়া আছে কলীয়া দমন, খ চিহ্নযাত্ৰা, গ কলিগোপাল, ঘ মালতী মাধৱ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অৰ্থাৎ চিহ্নযাত্ৰা। 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ জয়াকৰ নাম কি আছিল? অপশ্যন দিয়া আছে ৰামদাস, শতানন্দ, হৰি ভূঞা, ৰামানন্দ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হৰি ভূঞা অৰ্থাৎ অপশ্যন ঘ। 4 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ মৃত্যু হৈছিল কিমান খ্ৰীষ্টাব্দত? অপশ্যন ক 1578 খ্ৰীষ্টাব্দত, খ 1568 খ্ৰীষ্টাব্দত, গ 1558 খ্ৰীষ্টাব্দত, ঘ 1579 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অৰ্থাৎ 1568 খ্ৰীষ্টাব্দত। 5 নম্বৰ প্ৰশ্ন, শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোন কবিক অপ্ৰমাদী আখ্যা দিছিল? অপশ্যন ক হৰিবৰ বিপ্ৰক, অপশ্যন খ সৰস্বতীক, অপশ্যন গ রুদ্র কলিতাক, অপশ্যন ঘ মাধব কন্দলিক। ইয়ার শুদ্ধ অপশ্যনটা হ'ব অপশ্যন গ অর্থাৎ মাধব কন্দলিক। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়? অপশ্যন ক হৰিশ্চন্দ্ৰ উপন্যাস, অপশ্যন খ ৰুক্মিণী হৰণ, অপশ্যন গ ৰাজসূৰ্য, অপশ্যন ঘ কুৰুক্ষেত্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটা হ'ব অপশ্যন গ অৰ্থাৎ ৰাজসূৰ্য। 7 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱে ৰচিত কাব্যৰ সংখ্যা কিমান? কত দি আছে 5খন, খত দি আছে 6খন, গত দি আছে 7খন, ঘত দি আছে 8খন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অৰ্থাৎ 6খন। 8 নম্বৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলত ভক্তি তত্ত্বমূলক গ্ৰন্থ নহয়? ভক্তি তত্ত্বমূলক গ্ৰন্থ নহয়। অপশ্যন কত দি আছে ভক্তি প্ৰদীপ, অপশ্যন খ আছে ভক্তি ৰত্নাকাৰ, অপশ্যন গত দি আছে পত্নী প্ৰসাদ, অপশ্যন ঘত দি আছে নৱসিদ্ধ সংবাদ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ অৰ্থাৎ পত্নী প্ৰসাদ। 9 নম্বৰ প্ৰশ্ন, গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? ক নম্বৰ দি আছে ভগৱত, খ নম্বৰ দি আছে গীতা, গ নম্বৰ দি আছে বিষ্ণু পুৰাণ, ঘ নম্বৰ দি আছে বিষ্ণু ধৰ্মোত্তৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক অৰ্থাৎ ভগৱত। 10 নম্বৰ প্ৰশ্ন, তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগেই শংকৰদেৱৰ তিৰোধান হয়? ইয়াত 4টা অপশ্যন দি আছে, ক ৰুক্মিণী হৰণ, খ ৰাম বিজয়, গ কলিগোপাল, ঘ কলীয়া দমন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অৰ্থাৎ ৰাম বিজয়। 11 নম্বৰ প্ৰশ্ন, তলৰ কোনখন নাট শংকৰদেৱে ৰচিত নহয়? ক নম্বৰ আছে কলিগোপাল, কলীয়া দমন, অৰ্জুন ভঞ্জন, পৰিজাত হৰণ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ অৰ্থাৎ অৰ্জুন ভঞ্জন। শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোনখন পুথিক কোৱা হয়? শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোনখন পুথিক কোৱা হয়? অপশ্যন দি আছে ক হৰিশ্চন্দ্ৰ উপাখ্যান, খ দি আছে কীৰ্তন, গ দি আছে গুণমালা, ঘ দি আছে দশম। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ। 13 নম্বৰ প্ৰশ্ন,
শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থৰ ৰূপ দিছিল? ক অপশ্যন দি আছে মাধৱদেৱে, খ দিছে নাৰায়ণ দাস ঠাকুৰতাই, ঘ দি আছে ৰামদাসে, ঘ দি আছে ৰামাচন্দ ঠাকুৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ অৰ্থাৎ ৰামাদাসে। মই পিছৰ প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যন দি আছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, হেম বৰুৱা, গ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ঘ ডক্টৰ লক্ষ্মীনন্দ বৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰ পিছৰ প্ৰশ্নটো আছে 12 বছৰ বয়সত শংকৰদেৱক কাৰ তলত পঢ়িবলৈ পঠোৱা হৈছিল? অপশ্যন দি আছে অনন্ত কন্দলীৰ, খ ব্ৰজেন্দ্ৰ কন্দলীৰ, অপশ্যন গ মহেন্দ্ৰ কন্দলীৰ, অপশ্যন ঘ নৰেন্দ্ৰ কন্দলীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অৰ্থাৎ মহেন্দ্ৰ কন্দলীৰ। তাৰ পিছৰ প্ৰশ্নটো আছে শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল? অপশ্যন প্ৰথমত ক কালীনন্দী আই, অপশ্যন খ সূৰ্যৱতী, অপশ্যন গ প্ৰিয়ম্বদা, অপশ্যন ঘ নাৰায়ণী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ সূৰ্যৱতী। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ জগদীশ মিশ্ৰই শংকৰদেৱক ক'ত ভগৱত গ্ৰন্থখন প্ৰদান কৰিছিল? অপশ্যন দিয়া আছে বৰদোৱাত, খ মাজুলীত, গ বৰপেটাত, ঘ কোচবিহাৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বৰদোৱাত। তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ শংকৰদেৱে আৰু মাধৱদেৱৰ মিলন হৈছিল কোন ঠাইত? অপশ্যন কত দিয়া আছে বৰদোৱাত, অপশ্যন খ দিয়া আছে পাটবাউসীত, অপশ্যন গ দিয়া আছে দোৱাহাট বেলগুৰিত, অপশ্যন ঘ দিয়া আছে কোচবিহাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দোৱাহাট বেলগুৰিত। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ শংকৰদেৱে জীৱনৰ শেষ ভাগ ক'ত কটাইছিল? অপশ্যন ক বৰভূঞা ৰাজ্যত, অপশ্যন খ আহোম ৰাজ্যত, অপশ্যন গ কমতা ৰাজ্যত, অপশ্যন ঘ কোচবিহাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অৰ্থাৎ কোচবিহাৰত কটাইছিল। পিছৰ প্ৰশ্নলৈ আহিছোঁ প্ৰশ্ন নম্বৰ 20 কুসুমমালা ছন্দ সজ্জাটো কিমান আখৰীয়া? ইয়াত অপশ্যন আছে 4টা, ক 5 আখৰীয়া, খ 4 আখৰীয়া, গ 6 আখৰীয়া, ঘ 8 আখৰীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অৰ্থাৎ 6 আখৰীয়া। তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ প্ৰশ্ন নম্বৰ 21 অসমীয়া নাট্য সাহিত্যৰ জনক কোন? মাধৱ কন্দলী, মাধৱদেৱ, গ শংকৰদেৱ, ঘ ৰামাচৰণ ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ শংকৰদেৱ। তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ প্ৰশ্ন নম্বৰ 22 চিহ্নযাত্ৰা ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল? অপশ্যন খ 7 দিন 7 ৰাতি, অপশ্যন খ 6 দিন 6 ৰাতি, অপশ্যন গ 5 দিন 5 ৰাতি, অপশ্যন ঘ 9 দিন 9 ৰাতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 7 দিন 7 ৰাতি। 23 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি আছিল? অপশ্যন ক মাগধী, অপশ্যন খ ভোজপুৰী, অপশ্যন গ ব্ৰজাৱলী, অপশ্যন ঘ অধবী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ব্ৰজাৱলী। 24 নম্বৰ প্ৰশ্ন ভটিমা সমূহ কি? প্ৰশস্তি বা গুণগৰিমা প্ৰকাশ গীত, অপশ্যন খ আধ্যাত্মিক ভাৱৰ গীত, অপশ্যন গ দেহতত্ত্বমূলক গীত, অপশ্যন ঘ ধৰ্মীয় গীত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ প্ৰশস্তি বা গুণগৰিমা
प्रकाशक गीत। 25 नम्बर प्रश्न शंकरदेव रचित राजभटिमार বিষয়বস্তু আছিল ঢেস। অপশন ক আহোম ৰজাৰ প্ৰশস্তি, খ দুৰ্লভ নাৰায়ণ ৰজাৰ প্ৰশস্তি, ঘ চিলাৰায়ৰ প্ৰশস্তি, ঘ কোচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি। 26 নম্বৰ প্ৰশ্ন শংকৰদেৱে কেই প্ৰকাৰৰ ভটিমা প্ৰৱৰ্তন কৰিছিল? অপশ্যন ক 2 প্ৰকাৰৰ, অপশ্যন খ 3 প্ৰকাৰৰ, অপশ্যন গ 4 প্ৰকাৰৰ, অপশ্যন গ 5 প্ৰকাৰৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ 3 প্ৰকাৰৰ। 27 নম্বৰ প্ৰশ্ন বৰগীত নামাকৰণ কোনে কৰিছিল? অপশ্যন দিয়া আছে শংকৰদেৱ, মাধৱদেৱ, শংকৰ মাধৱ, পৰৱৰ্তী বৈষ্ণৱ ভক্তই, ৰামদাসে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অর্থাৎ শঙ্কর মাধব পরবর্তী বৈষ্ণব ভক্তই। 28 নম্বর প্রশ্ন বৰগীতসমূহক নোবেল নাম্বারস আখ্যা কোনে দিছিল? অপশন ক কালীরাম মেধিয়ে, অপশন ক বাণীকান্ত কাকতীয়, অপশন গ মহেশ্বর নেওগে, অপশন গ সত্যেন্দ্রনাথ শর্মাই। এর শুদ্ধ উত্তরটা হবে অপশন খ অর্থাৎ বাণীকান্ত কাকতীয়। তার পিছৰ প্ৰশ্নটোৰে আহিছোঁ 29 নম্বৰ প্ৰশ্ন কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পুৰি নষ্ট হৈছিল? অপশ্যন ক কমলা গায়নে, হৰি গায়নে, ৰামনাৰায়ণ গায়নে, ঘ কৃষ্ণৰাম গায়নে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ কমলা গায়নে। তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ মন মেৰি ৰাম চৰণহি লাগু বৰগীতটোৰ ৰচক কোন? ইয়াৰ অপশ্যন দিয়া আছে ক মাধৱদেৱ, খ শংকৰদেৱ, গ ৰামচৰণ ঠাকুৰ, ঘ দামোদৰ দেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ ৰামচৰণ ঠাকুৰ। 31 নম্বৰ প্ৰশ্ন মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? মাধৱদেৱৰ মাতৃৰ নাম আছিল অপশ্যন ঘ অৰ্থাৎ মনোৰমা।